গাইজ গুড মৰ্ণিং সময় এতিয়া আপোনাৰ 8 বাজিছে আৰু আমি ওলালোঁ হবিত লগৰ আৰু মই আমি ওলালোঁ এতিয়া গোগামুখ হনুমান মন্দিৰ আৰু এটা আহি আছে আহিব এতিয়া ওলাই আহিব আমি 3টা যাম চাব কেনেকুৱা লাগে ভাল লাগিলে লাইক কৰিব ভিডিঅ'টো অলপ দীঘল হ'ব কিন্তু নোচোৱাকৈ নাথাকিব ঘামিছোঁ গৰম নহয় জানো কেনেকুৱা ঘামিছোঁ চাওক না আমি কি ঘামিছোঁ হাই এটা কৈ দিয়া আকৌ ই অকলে হাঁহিব জানে দেই ঐ ক'ত যাৱ গৰমটো কিন্তু কিছু দিছে আৰু মানিবলগীয়া আহি গ'ল আমাৰ বাবলু অকণমান জিম কৰি দিছোঁ হাই এটা কৈ দিয়া হাই হাই এই আহি গ'ল আমাৰ ডেকালা গোটেইটো হিৰ' হৈ আহিছে ফালিব আজি বেয়া ফালিব আজি কিবা এটা কৈ দিয়া কি ক'ব সেইটো লাগিব নহয় কিবা এটা কৈ দিয়া কি ক'ম ক'ত যাবি আমি হনুমান মন্দিৰ যাম হনুমান মন্দিৰ যাবিয়ে মানে যামেই খাটাং এয়া গৈ আছোং চাব ভিডিঅ'টো আৰু এটা লগ পালোঁ লগৰ এই গাখীৰ বেছি আছে এতিয়া গাখীৰ কেনেকুৱা বেপাৰ চলিছে সেই ক'ব ডেকালা কৈ দিয়া মই গাখীৰটো চাওঁ আগত দেই বা গাখীৰ বহুত আছে দেখোন বেপাৰ কেনেকুৱা চলিছে কৈ দিয়া কোনো নাই তই গাখীৰ বেপাৰ কেনেকুৱা চলিছে কৈ দিয়া আকৌ কৈ দিয়া বেপাৰ কেনেকুৱা চলিছে কৈ দে গাড়ীৰ পৰা নামিলোঁ গাড়ীৰ পৰা নামি পিনি আহিছোঁ এতিয়া গৈ আছোঁ আহি আছোঁ এতিয়া গাড়ীৰ পৰা নামি পিনি ব'লক এনেকৈ ল'লে মানে কেনেকৈ লয় সজাই দিলে কেনেকৈ লয় সেইটো কওকচোন আহি পাই গ'লোহি হনুমান মন্দিৰ আৰু এইপিনে চাকি বন্তি লৈ লোৱা হৈ গ'ল চাকি বন্তি লোৱা হৈ গ'ল সবিত দাদাই ল'লে আৰু এতিয়া আহি সোমাম আৰু এতিয়া হনুমান মন্দিৰ চাব আপোনালোকে কি সুন্দৰ সুন্দৰ ছবি প্ৰদৰ্শন কৰি থোৱা আছে কি ধুনীয়া ধুনীয়া গছ আছে বান্দৰ আছে ভৰি হাত ধুই ল'ম এতিয়া প্ৰথমতে আমি ভৰি ধুই ল'ম এইফালে যাম আৰু ভৰি ধুম এজন চাওক কি ধুনীয়াকৈ পকা পৰা বনাইছে কি ধুনীয়া আছে ভৰি ধুই ল'ম টেপ খুলিম এয়া চবে একদম ভৰি ধোৱাত ব্যস্ত মই থাকি গৈছোঁ টেপটো খুলি লওঁ আছোঁ এতিয়া এইকণতে এতিয়া দুজন ককা আইতা কৰি দেখাওঁ এতিয়া চাকি তাকি জ্বলাম আৰু ন চাকি বহুত জ্বলোৱা আছে এইপিনে এয়া মানুহে জ্বলাই আছে এইফালে এতিয়া আমি জ্বলাম এতিয়া বাবলুৱে চাকি জ্বলাইছে এয়া ৰছী বান্ধিছে বাবলুৱে বান্ধা নাই বান্ধিব এতিয়া সবিতে ধূপ জ্বলাইছে গোটেইখিনি এবাৰতে অটত বহি অহা ছোৱালীজনী পাবলৈ আশীৰ্বাদ নকৰিবি আকৌ নে কিবা বোলো কাণতে পূৰা বহি আহিছে না বহি আহিছে ভগৱানৰ আগত নকবি আকৌ তো এতিয়া আমাৰ হনুমান মন্দিৰ বুলি কয় গোগামুখত আছে ধেমাজি জিলা গোগামুখত অৱস্থিত সবিতা ধূপ জ্বলাইছে পূৰা ধূপ জ্বলি আছে স্প্ৰাইট অকণ খাই লওঁ গৰম লাগিছে বহুত গৰম
স্প্ৰাইট এখন মাৰি লওঁ স্প্ৰাইট খা তোৱে দিন স্প্ৰাইট বুলি পানীকে লৈ পেলাই খোৱা নাইতো আৰু অকণমান তলৈ যাওঁ আৰু অকণমান খাই দিওঁ একদম শান্তি হৈ গৈছে তাৰপৰা চাওক মিঠাইটো নাখায় নহয় খাই আজিকালি এইটো কি আমিয়ে খাই দিওঁ নাখায় বোলে এইটো খোৱা বস্তু নহয় মই কামুৰিছোঁ ভগৱানৰ কাৰণে আকৌ অনা বস্তুটো খাই দিছে আৰু 1 নম্বৰ এতিয়া এইটো ভিডিঅ' ক্লিক কৰ বাবলুক ৰাখিব নিছা বাগিচা ফুলৰ বাগিচা নামটো কি আছিলে ফুলৰ কি আছিলে ময়ো পাহৰিলোঁ বাৰু দেই ফুলটোৰ নাম কি ধুনীয়া লাগিছে অতি সুন্দৰ এইফালে যাব পাৰি নাই পাই ন ইয়াত এবাৰ উঠি পিনি দেখুৱাই দিওঁ কিমান ধুনীয়া ফুলৰ বাগিচাখন ফুলনি মানে বাগিচা এইজোপা গছজোপা মৰি গ'ল একো নাই বহুত আছে গছ এতিয়াও দেখিবলৈ বহুত সুন্দৰ কোনটো ফুল এজোপা ডাঙৰ ফুল আছে জুম কৰি দিছোঁ এজোপা বঢ়িয়া লাগিছে গোগামুখখন হনুমান মন্দিৰ কাৰণে বিখ্যাত যেন ভাবোঁ বাৰু বহুত ফেমাছ হয় না এতিয়া আপোনালোক গৈ আছোঁ ভিতৰলৈ যাওঁ এবাৰ ন মুখখন দেখা পাই গৈ আছোঁ এবাৰ ভিতৰলৈ যাওঁ ন ভিতৰলৈ গৈ আছোঁ আমি এতিয়া আপোনালোকৰ কাৰণে দেখুৱাই এতিয়া ভিতৰলৈ যাম বাগিচাখন দেখুৱালোঁ এতিয়া গৈ লওঁ ভিতৰলৈ গৈ লওঁ ভিতৰত সোমালোহি খাই গ'লোহি কেমেৰা ধৰা মোক এনে কৰি এইটো বনাম কৃষ্ণহে জানে কপাল অহা নাই নেকি আহিছে তোক পকাৰ পৰা বনাইছে ধুনীয়া লাগিছে পকাই বনোৱা হৈছে এইবাৰ ওপৰৰ পৰা তললৈ দেখাম এইটো ঠিক কৰি দে এইটো কৈ দে কথাবিলাক ক'বলৈ পকা পৰা বনাইছে কি ধুনীয়া লাগিছে চাওক জুম কৰি দিছোঁ আৰ্ট কৰা নাই আকৌ কিন্তু পকাই বনাইছে এইবিলাক আৰ্ট কৰা নহয় হ'লে পকাই বনোৱা কি ধুনীয়া কৃষ্ণ এণ্ড ৰাধা এইফালে আৰু আছে গোপীসকল চাওক ওপৰৰ পৰা দেখাই দিছোঁ হনুমান মন্দিৰ ওপৰৰ পৰা জুম নকৰোঁ জুম কৰিলে ভাল নালাগিব ওপৰৰ পৰা দেখাই দিছোঁ মেইন গেটখন দেখাই দিওঁ ওপৰৰ পৰা ন এইখন মেইন গেটখন বহুত দূৰত আছে জুম কৰি দিছোঁ মৰম লগা ছোৱালী দুজনী গৈ আছিলে আকৌ মন্দিৰ ভিতৰৰ ওপৰত কি ধুনীয়াকৈ হেৰি কৰিছে এইফালে পকাই বনাইছে ময়ূৰ চৰাই একজনী আছে পকাৰ পৰা বনাইছে বান্দৰ পকাই বনাইছে বান্দৰ এজোপা গছ সঁচা সঁচি গছৰ নিচিনা লাগিছে ন কিন্তু পকাই বনোৱা অজগৰ চব পকাই বনোৱা ন এজনী ময়ূৰ চৰাইও পকাই বনোৱা বান্দৰে ওকণি চাই আছে
বাবলুটো বজা জপিয়া গুড লাইক এটা দে হবিত এইটো বজা ওপৰটো বজা হবিত মাৰি দিয়া জাপ মাৰি দিয়া এই তাৰ যথেষ্ট নবজাই আহি মানুহে শৰাই দিছে গণেশ বাবা কিমান ধুনীয়া লাগিছে ন নামকেইটা জানো নাই নাজানো হ'ব দে ময়ো নাজানো না হনুমান কিমান ধুনীয়া চালে চাই থাকিব মন যায় এবাৰ পাছফালটো দেখাম পাছফাল আইঅ স্প্ৰাইট খাইছিলোঁ গাই আহি আছে এই আমাৰ হবিত বৰদলৈ মাৰি দিলে বজাই দিলে এখন এতিয়া হনুমান মন্দিৰ পাছ চাইড বোলে টয়লেট আছে এই মানুহ ইয়াত এইফালে অমিতা চাওক কিমান ওখ অমিতা চাওক এজোপা তাৰ পৰা ইয়ালৈ এজোপা অমিতা একে আমি অমিতা গছৰ আকত আছোঁ অমিতা গছৰ আকত বুলি নাভাবিব যে অমিতা গছত উঠি আহিছোঁ ওখ অমিতা দেখা নাই কিন্তু আজিলৈকে আজিয়ে দেখিছোঁ এইখন টাউনখন ডাঙৰ বজাৰ আছে এখন টাউনখন এই চাইডে টাউনখন আছে গোগামুখ মাৰ্কেটখন আমাৰ তাৰপৰা ইয়ালৈ মুঠে 15 কিলোমিটাৰ হয় আৰু হেই নহয় অলপ কমিব চাগে 15 কিলোমিটাৰতকৈ হয় এতিয়া মন্দিৰৰ পৰা ওলাব লৈছোঁ মন্দিৰৰ পৰা লাহে লাহে এতিয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ এতিয়া বজাৰত সোমাই বজাৰ চজাৰ কৰিম আৰু ঘৰলৈ ঢাপলি মেলিম আৰু ভোকো লাগিছে এইটো বোলে ভোক লাগিছে ইয়াক গাহৰি মাংস মদে অলপ খুৱাই পেলাই মই এইবিলাক বস্তু নাখাওঁ এই ভাল না যদি মোৰ চপ্পলটো হাই গাইজ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব